আজি এই মুকলি সভাখন পৰিচালনা কৰা জমদুৱাৰ ব্লক সমিতিৰ ইউপিপিএলৰ সভাপতি মহোদয়, ইয়াতে আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত হোৱা আমাৰ বিটিচিৰ ডিপুটি গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, উপস্থিত আমাৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী জিৰণ বসুমতাৰী ডাঙৰীয়া, আৰু ইয়াতে উপস্থিত আমাৰ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক আৰু কোকৰাঝাৰ জিলা ইউপিপিএলৰ সভাপতি লৰেন্স ইছলাৰী ডাঙৰীয়া, উপস্থিত আমাৰ বিটিচিৰে অলপ আগতে ভাষণ ৰাখি যোৱা ৰঞ্জিত তথা প্ৰিয়ংকা বসুমতাৰী, আজি উপস্থিত বিটিচিৰে ধনঞ্জয় বসুমতাৰী আৰু বিটিচিৰ আন এজন অন্যতম নীলোৎ স্বৰ্গীয়ালী, আমাৰ ইউপিপিএল দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক, আপোনালোকৰ গোসাইগাঁও অঞ্চলৰে সন্তান শ্ৰী ৰাজেন আজাৰী, উপস্থিত আমাৰ চেন্ট্ৰেল চিলেকশ্যন বৰ্ডৰ উপসভাপতি জিৰেণ বসুমতাৰী ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী ৰাজেন মুছাৰী ডাঙৰীয়া, আমাৰ ইউপিপিএল দলৰে আন এজন নেত্ৰী মুৰ্ছিদা বেগম, আৰু আজি বহুতজন অতিথি ইয়াত উপস্থিত হৈছে। গোসাইগাঁও জিলা ইউপিপিএলৰ সভাপতি তথা সম্পাদক, অন্যান্য বিষয়ববীয়াসকল আৰু কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সদস্য আৰু বিভিন্ন বিষয়বাব লৈ পেলাই ইউপিপিএল দলক নেতৃত্ব দি থকা সন্মানীয় নেতৃবৃন্দসকল আৰু আজিৰ এই অনুসমাৱেশত উপস্থিত ৰাইজসকল, জমদুৱাৰ অঞ্চলৰ আই মাতৃসকল, বিভিন্ন জনগোষ্ঠীৰ মুৰব্বী ব্যক্তি, লগতে শ্ৰদ্ধেয় ৰাইজসকল, মই প্ৰথমতে আজিৰ এই গণসমাৱেশখন দেখি ইমানেই উৎফুল্লিত হৈছোঁ যে মই আহি থাকোঁতে মই ধাৰণা কৰা নাছিল যে জমদুৱাৰ ব্লকৰ আমাৰ ইউপিপিএল দলৰ অধিৱেশনৰ মুকলি সভাত ইমান হেজাৰ মানুহ যে ভোট খাব পাৰে এইটো মই ধাৰণা কৰা নাছিল। কিন্তু মই অহাৰ পিছত দেখিছোঁ এইটো এটা জিলা পৰ্যায়ৰ অধিৱেশনৰ এটা মুকলি সভাৰ দৰে হৈছে। এটা ব্লকৰে অধিৱেশন, কিন্তু জিলা পৰ্যায়ৰ অধিৱেশনৰ দৰে হৈছে। আজিৰ পৰা ক'ব পাৰিনে নাই জমদুৱাৰ ইউপিপিএলৰে 2025 চনত হ'বনে নাই? হ'ব? জিকিব পাৰিবনে নাই? জিকিব পাৰিব? ইউপিপিএল জিন্দাবাদ! ইউপিপিএল জিন্দাবাদ! ইউপিপিএল জিন্দাবাদ! কিবা কাৰণত আমি 2020 চনত জমদুৱাৰ সমষ্টিখন জিকিব পৰা নাছিল, কিন্তু 25 চনত জমদুৱাৰ সমষ্টি আন কোনো ৰাজনৈতিক দলে জিকিব পৰা অৱস্থা নাই। আজিৰ সমাৱেশখন দেখি পেলাই মই ক'ব পাৰোঁ ইউপিপিএলে জয়ী হ'বলৈ গৈ আছে। আপোনালোকে বিটিচি অঞ্চলতে আপোনালোকে ইউপিপিএলৰ MCLA পাবলৈ গৈ আছে। প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচি আজি 4 বছৰ পাৰ হৈ গ'ল। 1 বছৰৰ পিছত আকৌ নিৰ্বাচন হ'ব, আৰু নিৰ্বাচন হৈ পেলাই কাউন্সিলত নতুন চৰকাৰ গঠন কৰিবলৈ আমি গৈ আছোঁ। প্ৰমোদ বড়োৰ নেতৃত্বত আজি এই বিটিচি অঞ্চলত শান্তি আহিল। আজিকালি মানুহ নমৰে,
আজিকালি বোমা নুফুটে, AK-47 ৰাইফল বা পিষ্টলৰ গুলি দি মানুহ নমৰে। মানুহ আজিকালি আদিবাসী মানুহ বড়ো গাঁৱত ৰাতিৰ 12টা-1টালৈকে গৈ ঘূৰি আহিব পাৰে। বড়ো মানুহ মুছলমান গাঁৱত গৈ ৰাতি কটাব পাৰে। মুজৰা কামলা কৰি খোৱা মানুহবিলাকে বড়ো গাঁও, মুছলমান গাঁও, প্ৰতিটো গাঁৱত ৰাতিৰ 12টা-1টালৈকে গৈ পেলাই ঘৰত আহিব পাৰে। এনেকুৱা পৰিস্থিতি আমাৰ কেতিয়াও নাছিল। 4-5 বছৰ আগত প্ৰত্যেক দিনত মানুহে অশান্তিত ভুগিব লগা হৈছে। কেতিয়া বোমা ফুটে, কেতিয়াবা উগ্ৰপন্থীয়ে গুলিৰে মাৰে, কেতিয়াবা উপহৰণ হয়। তেনেকুৱা পৰিস্থিতিৰ মাজত ইয়াত এটা সুস্থ বাতাবৰণ কেতিয়াও নাছিল। না আদিবাসীয়ে ভালকে আছিল, না মুছলমানে ভালকে আছিল, না বঙালীয়ে ভালকে আছিল, না বড়োসকলে ভালকে আছিল। কোনেও শান্তিত নাছিল। কিন্তু বিটিআৰ চুক্তিৰ পিছত আমাৰ মাজত শান্তি ঘূৰি আহিল। অকল শান্তি ঘূৰি অহাটোৱেই নহয়, শান্তি স্থায়ী হ'ল। এই শান্তি কোনেও বিঘ্নিত কৰিব নোৱাৰে। আজি কোনো উগ্ৰপন্থীৰ জন্ম নহয়। কোনো দুষ্কৃতিকাৰীয়ে এই শান্তি বিঘ্নিত কৰিবৰ কাৰণে একো চেষ্টা কৰিব নোৱাৰে। পুলিচ বিভাগ সষ্টম, UPPL দল সষ্টম, কোনোবা বড়ো যুৱক বা কোনোবা আদিবাসী যুৱক, কোনোবা মুছলমান যুৱক, কোনোবা ৰাভা যুৱক, কোনোবা উগ্ৰপন্থী হ'বলৈ গৈ আছে নেকি? আমাৰ 24খন গাঁৱত সদায় খবৰ থাকে। কোনোবা যদি ভুল বুজি পেলাই জংঘলত যাব খোজে, আমাৰ নেতাসকলে তাৰ ঘৰত ঘূৰাই বুজাই দিয়ে, জংঘলত গৈ লাভ নাই। উন্নয়নৰ কাম কৰিব লাগে, এতিয়া ৰাস্তা বনাব লাগে, স্কুল বনাব লাগে, ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, ACS হ'ব লাগে। এই বুজাবলৈ মানুহ আছে। আমাৰ সমাজত আমাৰ যুৱকসকলে উগ্ৰবাদৰ উগ্ৰপন্থা লোৱাৰ মূল কাৰণটো হৈছিলে যে এই যুৱক যুৱতীসকলক আমি বুজাব পৰা নাছিল। তেনেকুৱা পৰিস্থিতিও নাছিল। তেতিয়া বৈষম্য আছিল, তেতিয়া আমাৰ অঞ্চলত উন্নতি নাছিল, তেতিয়া আমাৰ অঞ্চলত ভৱিষ্যত আমি দেখা নাছিল। আমাৰ ল'ৰা ছোৱালীয়ে তাৰ কাৰণে